विश्वकर्मा बाबा की जय, विश्वकर्मा बाबा की जय। चलो अभी चल रहा है। এইফালে চাব পাৰে আপোনালোকে পুৰা ভিৰ হৈ গৈছে, খিচিৰি খাই আছে। আমাৰ খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল। এতিয়া বৰ্তমান আমি ওলাই যাম নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই আজি নিউ ব্লগ। আজি এটা হ'ব ধামাকা ব্লগ। আজিৰ ব্লগ বেছি আপোনালোকে ভাল পাব। আজিৰ ব্লগটো আপোনালোকে পুৰা শেষলৈকে চাই থাকক। লগতে বিশ্বকৰ্মা পূজাৰ আজি সকলোকে মই শুভেচ্ছা জনাইছোঁ। এতিয়া ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকক। ক'ত যাওঁ, কি কৰোঁ, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পিছফালে ছোৱালীবিলাকো আহি আছে। বলক আমি এতিয়া গৈ থাকোঁ। विश्वकर्मा बाबा की जय, विश्वकर्मा बाबा की जय, विश्वकर्मा बाबा की जय। चलो अभी चल रहा है। ই আছে, ভাই আছে, ই আছে, এটা গৈ আছে ধুনীয়া কৰি। ভাই এতিয়া ক'ত যাবি? পূজা চাব। কি খাবি পূজাত? খিচিৰি। খিচিৰি। আৰু তই ভাই কি নাম ভাইয়া? কি নাম? ফাৰুক। ফাৰুক। কি খাবি? খিচিৰি। খিচিৰি। আৰু চলো গাইছ, আমি ফাইনেলি টাউন আহি পাই গ'লোঁ। চব টাউন আৰু অকণমান আগত আছে। এই আগত আমি ধুনীয়া কৰি খিচিৰি খাম। আপোনালোকে ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকক। আমি এতিয়া গেটৰ ভিতৰেদি ধুনীয়াকৈ সোমাই গৈ আছোঁ। আগত বম ডাঙৰ পূজা হৈ আছে। আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰা, পুৰা শেষলৈকে চাই থাকক। চ' গাইছ, আমি ফাইনেলি আহি পাই গৈছোঁ। এই চাওক চিয়াতে ধুনীয়া কৰি পাৰি থৈ দিছে। এই চাওক আমি প্ৰসাদ লৈ লৈছোঁ। ধুনীয়া কৰি আমি প্ৰসাদ খাওঁ। এইবিলাক চাওক কি মজা। আমি এতিয়া বৰ্তমান প্ৰসাদ খাই আছোঁ। প্ৰসাদ ভাবিছোঁ আমি খিচিৰি খাম ধুনীয়া কৰি। আমাৰ খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল। এতিয়া বৰ্তমান আমি ওলাই যাম আৰু আগত আছে সকলোখিনি আপোনালোকক দেখাম। এতিয়া বৰ্তমান আগত যাম আৰু ধুনীয়াকৈ খাম। বলক আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক। চাওক হাঁহি আছে এইয়াই। মোৰ লগত বৰ্তমান পেটলা আছে। পেটলা কিবা খিচিৰি খালে? খাব। পেটলা আছে, কেনে লাগিছে? কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, একদম ভাল লাগিছে। খিচিৰি চিৰি খোৱা হৈ গ'ল? একদম খোৱা হৈ গ'ল। এতিয়া আমি ক'ত খাম কওক? এতিয়া আমি এইবিলাক ক'ৰবাত খাম। অঁ, আৰু আজি ব্লগটো 18 তাৰিখে হৈ আছে। কালি আপোনালোকে 19 তাৰিখে ব্লগটো পাই যাব। এইফালে চাব পাৰে আপোনালোকে পুৰা ভিৰ হৈ গৈছে, খিচিৰি খাই আছে। চাওক এইফালে বহুত ভিৰ। এই আগত খিচিৰি আছে, তাত খিচিৰি দি আছে। চাওক গাইছ, ইয়াতে ধামাকা ডান্স হৈ আছে। আপোনালোকে ডান্স চাওক। বিশ্বকৰ্মা পূজা শেষ হৈ গ'ল। মই ইমান ভালদৰে আপোনালোকক নেদেখালোঁ, কাৰণ অলৰেডি আপোনালোক এটা ভিডিঅ' বনাই থৈ দিছিলোঁ মই, সেইকাৰণে ইমান ভালদৰে নেদেখালোঁ। এই ভাইয়ে খিচিৰি খাই আহি আছে। খিচিৰি খাই ভাই কেনেকুৱা লাগিছে? কেইবাৰ খালে যে খিচিৰি? 4 প্ৰসাদ কেইবাৰ খালে? ঘৰত যে ভাত নাখাওঁ? পেট ভৰি গ'ল? মোৰ লগত পেটলা আছে। সেইকাৰণে পেটলা বুলি কয় চবেই, কিন্তু পেটলা নহয়। ইয়াৰ বিয়া আহি গৈছে। ভাই বিয়া হৈ 4-5 দিনৰ পিছত হ'ব। বিয়া আহি গৈছে। মানে কিমান মাতিছে? মাতিছে নাই? মাতিছোঁ। কিমান মাতিছে? ধৰক আপোনাৰ 50 জন মাতিছোঁ। 50 জন। আইটেম কি হ'ব? আইটেম হ'ব আপোনাৰ এটা আছে মাছ, এটা আছে খাহী, আৰু এটা আছে আপোনাৰ ব্ৰইলাৰ মাংস। বাবা কি শেষত আমি জনাই দিছোঁ, বিশ্বকৰ্মা বাবা কি জয়, বিশ্বকৰ্মা বাবা কি জয়, বিশ্বকৰ্মা বাবা কি জয়। ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ টাটা বাই বাই। কাইলৈতো আজি 18 তাৰিখে ব্লগটো হৈ আছে। কাইলৈ পাই যাব 19 তাৰিখে কালি ব্লগ আপোনালোকে পাই যাব। চাই থাকক।